ভাত খাই আছিল। তাকেতো এই পথাৰৰ কামখিনি সোনকালে হ'লে ভাল আছিল। বৰষুণ নাযাওঁতে এই কঠীয়াখিনি ৰুব পাৰিলে বৰ শান্তি পালোঁ। তেলচুৰাৰ জনপ্ৰিয় অভিনেতা জিতেন মাষ্টৰ আৰু নাই। ভইচ অৱ আছাম ইউটিউব চেনেলৰ মুখ্য উপদেষ্টা জিতেন ৰাজবংশীৰ অকাল বিয়োগত আজি সকলোৱে চকুলো টুকিছে। তেলচুৰাত জিতেন মাষ্টৰ অভিনয়েৰে খলকনি তোলা লোকজনৰ নাম আছিল জিতুল ৰাজবংশী, যিজনৰ অভিনয়ে মুগ্ধ কৰি আহিছে জনগণক। এইজন জিতুল ৰাজবংশী কিছুদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল। মঙলবাৰে নিশা প্ৰায় 11:30 মান বজাত তেখেতৰ মৃত্যুত উচপি উঠে তেলচুৰাৰ সহিতেসমূহ কলাকুশলী। খবৰ পূৰ্বাঞ্চলৰ তৰফৰ পৰা জিতুল ৰাজবংশীৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। ধন্যবাদ।